নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বৰপেটা সত্ৰত দৌল মহোৎসৱ কি ধৰণে পালন কৰা হয়। আচলতে তাৰ নীতি নিয়মবোৰ নহয়, জাষ্ট যিটো পৰিৱেশ, বৰপেটাত দৌল উৎসৱৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখাবলৈ মই চেষ্টা কৰিম। তো চাই থাকক মোৰ ভিডিঅ'টো। আজি বৰপেটাৰ চৌদিশে বাজে মৃদংখোল, হাতীয়ে হাতীয়ে উঠে হোলী গীতৰ ৰোল। আজি বৰপেটাৰ চৌদিশে বাজে মৃদংখোল, হাতীয়ে হাতীয়ে উঠে হোলী গীতৰ ৰোল। নাচি বাগি গাই হোলী হৈ বিয়াকুল, নাচি বাগি গাই হোলী হৈ বিয়াকুল। আহিল 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 কৃষ্ণ গোসাই দৌল বৰপেটাৰ দৌল, কৃষ্ণ গোসাই দৌল বৰপেটাৰ দৌল। আজি বৰপেটাৰ চৌদিশে বাজে মৃদংখোল, হাতীয়ে হাতীয়ে উঠে হোলী গীতৰ ৰোল। গছৰ ডালত পৰি কুলিয়ে বিনাই, বসন্ত আগমনৰ বাতৰি বিলাই। গছৰ ডালত পৰি কুলিয়ে বিনাই, বসন্ত আগমনৰ বাতৰি বিলাই। পলাশী মলু ফুলি ৰং ছটিয়াই, কেতেকী সুবাসে হিয়া মলে মলাই। পলাশী মলু ফুলি ৰং ছটিয়াই, কেতেকী সুবাসে হিয়া মলে মলাই। তিনি ধানাক ঢোলৰ মাতত মন বিয়াকুল, আহিল 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 আমাৰ কৃষ্ণ গোসাই দৌল, আহিল 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 আমাৰ কৃষ্ণ গোসাই দৌল। আজি বৰপেটাৰ চৌদিশে বাজে মৃদংখোল।
চঞ্চল ফাগুনে ঢালি দিয়ে গছে বনে আবিৰৰ ৰং মতলীয়া বতাহজাকৰ চুমা বৰষত ৰঙীন হৈ পৰে চঞ্চল ফাগুন। দৌল উৎসৱৰ প্ৰথম দিনটো গোন্ধ যাত্ৰা বুলি কয় আৰু মাজৰ দিনটোক ভৰদৌৰ বুলি কয় আৰু শেষৰ দিনটোক কোৱা হয় হুঁৱেৰী বা ফাকুৱা। তো আজি গোন্ধ যাত্ৰা হয়, আজি দৌলৰ প্ৰথমটো দিন। তো বৰপেটাৰ গোন্ধ যাত্ৰা কি ধৰণে হয় বা তাৰ পৰিৱেশটো কেনেকুৱা হয়, গতিকে মোৰ এই ভিডিঅ'টোত আপোনালোকে চাই থাকক। হাতীয়ে হাতীয়ে উঠে হোলী গীতৰ ৰৈ নাচি বাগি গাই। বৰপেটা সত্ৰৰ দৌল উৎসৱ অসমৰ ভিতৰতে এক সুকীয়া আৰু উল্লেখযোগ্য উৎসৱ। শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আটাই শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হিৰে বৰপেটা সত্ৰত এক আকৰ্ষণীয় দৌল উৎসৱৰ পাতনি মেলিছিল। হাই ফ্ৰেণ্ডছ, আমি বন্ধু অঞ্চল উদয়াদিত্য আৰু মই আমি বৰপেটা সত্ৰত আহিছোঁ আজি। আৰু বৰপেটা সত্ৰত আজি দৌল মহোৎসৱৰ প্ৰথমটো দিন, গতিকে প্ৰথমটো দিনৰ কেনেকুৱা মাদকতা সত্ৰৰ ভিতৰত আপোনালোকক মই দেখালোঁ। আৰু মোৰ লগত আছে মোৰ বন্ধু অঞ্চল। হেল্ল', কিবা কৈ দিয়া। দৌল বুলি ক'বলৈ হ'লে আৰু ক'ব নালাগে, বৰপেটাৰ এটা উৎসৱমুখৰ পৰিৱেশ চাৰিওপিনে কিছু এসপ্তাহ ধৰি আগৰ পৰাই আৰু ইতিমধ্যে আৰম্ভ হয়। এইবাৰ অৱশ্যে তিনিদিনীয়া দেউল, সেইকাৰণে অলপ উলহ মালহটো প্ৰথম দিনাৰ পৰাই খুব বেছি, গতিকে সকলোৱে যাতে ভালকৈ উদযাপন কৰে তাৰে কামনা আৰু ফাকুৱালৈ সকলোকে নিমন্ত্ৰণ থাকে। গতিকে দৌল বুলি ক'লে বৰপেটা সুকীয়া হৈ পৰে। উদয়াদিত্য, গতিকে দেউলৰ বিষয়ে কি ক'বা? বৰপেটাৰ এইবাৰ দৌল মহোৎসৱটো তিনিদিনীয়াভাৱে আয়োজন কৰা হৈছে। আজি প্ৰথম দিন ৰথযাত্ৰা, কাইলৈ দেউল হ'ব আৰু শেষৰ দিনা নগৰ উৎসৱ, দুৰ্গা উৎসৱ বুলি কয়। গতিকে এইবাৰ তিনিদিনীয়াভাৱে উদযাপন কৰা হৈছে। যিহেতু যথেষ্ট ভক্তৰ সমাগম হৈছে, গতিকে সকলোকে মই বৰপেটাবাসীলৈ তেওঁলোকৰ এই চেনেলটোৰ জৰিয়তে নিমন্ত্ৰণ জনাইছে। ঠিকে আছে, বহুত ভাল লাগিল। বৰপেটা বুলি ক'লে এয়া হ'ল উখল মাখল পৰিৱেশ দৌলৰ বাবে। চাই থাকক আমাৰ দৌলত বৰপেটা সত্ৰত কেনেকুৱা হয়। আজি প্ৰথমটো দিন দৌলৰ গোন্ধ যাত্ৰা বুলি কয় প্ৰথমটো দিনক, গতিকে এনেধৰণে দেখাবলৈ চেষ্টা কৰিছোঁ। আমি আছোঁ আজি দৌল মহোৎসৱত আহিছোঁ বৰপেটা। এয়া আমি বৰপেটা এনেকুৱাই নক্ষত্ৰৰ ক্ষণ অনুসৰি এই উৎসৱৰ আনুষ্ঠানিকতা তিনিদিনীয়া, চাৰিদিনীয়া আৰু পাঁচদিনীয়া হিচাপে পালন কৰা হয়। সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌল হ'লে চাৰিদিনীয়া বা পাঁচদিনীয়া আৰু চ'ত মাহত দৌল হ'লে তিনিদিনীয়াকৈ পালন কৰা হয়। চাৰিদিনীয়া, পাঁচদিনীয়া দৌল উৎসৱক ডেকা দৌল বোলা হয় আৰু তিনিদিনীয়া দৌল উৎসৱক বুঢ়া দেউল বোলা হয়। যিহেতু বৰপেটাত এইবাৰ তিনিদিনীয়া দৌল উৎসৱ, তো এইবাৰ দৌল উৎসৱটোক বুঢ়া দৌল উৎসৱ বোলা হয়। তিনি থানাৰ ঢোলৰ মাতত
বিয়াকুল আহিল 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 আমাৰ কৃষ্ণ গোসাই দোল আহিল 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 আমাৰ কৃষ্ণ গোসাই দোল আজি বৰপেটাৰ চৌদিশে বাজে মৃদং খোল হাতীয়ে হাতীয়ে উঠে হোলী গীতৰ ৰোল নাচি বাগি গাই হোলী হৈ বিয়াকুল নাচি বাগি গাই হোলী হৈ বিয়াকুল আহিল 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 আমাৰ এই কৃষ্ণ গোসাই দোল ফাগুনৰ পচোৱা বতাহ যাকে দি যায় ফাগুনৰ বাতৰি ফাগুনী পলাক সিও আওৰাব খোজে ডালে পাতে প্ৰকৃতিৰ গান আৰু প্ৰকৃতিয়েও প্ৰাণ ভৰি গাব খোজে ফাগুনী বতাহৰ গান হাতীয়ে হাতীয়ে উঠে হোলী গীতৰ ৰোল আজি বৰপেটাৰ চৌদিশে বাজে মৃদং খোল হাতীয়ে হাতীয়ে উঠে হোলী গীতৰ ৰোল